নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বলক তেনে আৰম্ভ কৰোঁ। আজি আমাৰ ক্লাছ 3 বজালৈ আছিল। ক্লাছ শেষ কৰি এতিয়া কলেজৰ পৰা ওলাই আহিছোঁ। বিহুৰ সময় যিহেতু, সেয়ে যোৰহাট বাছ ষ্টেণ্ডৰ ওচৰত বহাগী মেলা বহিছে, তালৈ বুলি আহিছোঁ। বলক তেনে ভিডিঅ'টো চাই যাওঁ। এয়া কাষৰত ফুলবোৰ এনেদৰে উলিয়াই থৈছে। এইফালে এইবোৰ বজাৰ বহি আছে। বহাগী মেলা বহি আছে। বলক আপোনালোকক বহাগী মেলা দেখুৱাই দিওঁ। এইফালে এইবোৰ অসমীয়া গহনা আৰু খাৰু, বৰ ধুনীয়া ধুনীয়া বস্তুবোৰ দেখুৱাইছোঁ। এই চেইনডাল বৰ ধুনীয়া লাগিছিলে দেখিবলৈ। এই কাপকেইটা যে দেখিছে, সৰু সৰু, বৰ মৰম লগা আছিলে কাপকেইটা। সেয়ে আমি দুইজনীয়ে এটা এটা লৈ আনিলোঁ।